Hey guys, welcome back to another new video. So guys, আমি সকলোৱে ৰেল দেখিছো বা আমাৰ মাজৰে হয়তো বহুতে ৰেলত উঠিও পাইছে। কিন্তু গাইজ কেতিয়াবা আপোনালোকে মন কৰিছেনে যে ৰেলৰ প্ৰত্যেকটো ডবাতে 5টা সংখ্যাৰ এটা বিশেষ নম্বৰ লিখা থাকে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক প্ৰত্যেকটো ৰেলৰ ডবাতে এই 5টা সংখ্যাৰ বিশেষ নম্বৰটো কি কাৰণত লিখা থাকে বা সেই নম্বৰটোৱে আমাক কি বুজায় বা সেই নম্বৰটোৰ জৰিয়তে আমি সেই ডবাটোৰ বিষয়ে কিবা তথ্য জানিব পাৰোঁ নেকি তাকে কৰাৰ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, চাওক, এখন ৰেলৰ প্ৰত্যেকটো ডবাতে লিখা সেই 5টা সংখ্যা বেলেগ বেলেগ হয়। বুজি পাইছেনে? প্ৰথম ডবাটোত লিখা 5টা সংখ্যাও বেলেগ হ'ব, 2 নম্বৰ ডবাটোত লিখা সংখ্যাও বেলেগ হ'ব, 3 নম্বৰ ডবাটোত লিখা সংখ্যাও বেলেগ হ'ব। বুজি পাইছেনে? তো এতিয়া এই যে ৰেলত লিখি থোৱা সংখ্যাবোৰ মানে সেই 5টা সংখ্যাৰ নম্বৰটো, এই নম্বৰটোক বুজি পাবলৈ হ'লে আমি প্ৰথমতে সেই নম্বৰটোক দুটা ভাগত বিভাগ কৰি ল'ব লাগিব বা দুটা ভাগত বিভক্ত কৰি ল'ব লাগিব। সেই নম্বৰটোৰ প্ৰথম যি দুটা সংখ্যা থাকে সেই সংখ্যা দুটাই সেই ডবাটো মেনুফেকচাৰিং ইয়াৰটোক বুজায় বা সেই ডবাটো কিমান চনত বনোৱা হৈছিল সেইটো বুজায়। আৰু তাৰ পাছৰ যি তিনিটা সংখ্যা থাকে সেই তিনিটা সংখ্যাই সেই ডবাটো কোন শ্ৰেণীৰ ডবা সেইটো বুজায়। বুজি পাইছেনে কথাটো? এতিয়া ধৰি লওক এখন ৰেলগাড়ীৰ এটা ডবাত লিখা আছে 1 2 4 3 5 দেই। 1 2 4 3 5 বুলি ধৰক ৰেলগাড়ী এখনৰ ডবা এটাত লিখা আছে। তো এতিয়া ইয়াৰে প্ৰথম সংখ্যা দুটা যদি চাওঁ তেতিয়াহ'লে সেই দুটা হৈছে 1 2। অৰ্থাৎ এই 1 2ৰ পৰা আমি বুজিব লাগিব যে সেই ৰেলগাড়ীখনৰ সেই বিশেষ ডবাটো 2012 চনত বনোৱা হৈছে। কিন্তু তাৰ পিছৰ যি তিনিটা সংখ্যা আছে 4 3 5, সেই সংখ্যাকেইটা যদি আমি ভালদৰে চাব জানো তেতিয়াহ'লে আমি বুজি পাম যে সেই ৰেলখনৰ সেই ডবাটো কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত বা কোন শ্ৰেণীৰ ডবা। তো এতিয়া আমি কি ধৰণে বুজি পাম বলক শিকি লওঁ। তো গাইজ, ইয়াৰ বাবে এখন আমি চাৰ্ট দেখিবলৈ পাওঁ, যিখন চাৰ্টৰ জৰিয়তে আমি অতি সহজে সেই ৰেলৰ ডবাবোৰক চিনাক্তকৰণ কৰিব পাৰোঁ। তো গাইজ, মই আপোনালোকক কৈ দিছোঁ বাৰু। তো 001ৰ পৰা 200লৈকে যদি নম্বৰ লিখা থাকে, মানে 001 লিখাৰ পৰা একে 200 নম্বৰ পৰ্যন্ত যদি লিখা থাকে তেতিয়াহ'লে আপোনালোকে বুজিব লাগিব যে সেয়া হৈছে AC কোচ বা AC ডবা। বুজি পাইছেনে? 001ৰ পৰা ধৰক 200লৈকে এই নম্বৰ মানে 001ৰ পৰা 200ৰ ভিতৰত যিমানবোৰ নম্বৰ আছে এই নম্বৰবোৰৰ যিকোনো 3টা ডিজিটৰ নম্বৰ লিখা থকা ডবাবোৰেই AC কোচ। এতিয়া কিছুমান ডবাত এনেকুৱাও হ'ব পাৰে যে 08001 বুলি লিখা থাকিবও পাৰে। অৰ্থাৎ সেইটো হৈছে 2008 চনত বনোৱা AC কোচৰ ডবা। বুজি পাইছেনে কথাটো? আৰু তাৰ লগতে যদি 201ৰ পৰা 400লৈকে যিকোনো নম্বৰ লিখা ডবা আপোনালোকে দেখে তেতিয়াহ'লে আপোনালোকে বুজি পাব লাগিব সেয়া হৈছে স্লিপাৰ কোচ বা স্লিপাৰ ডবা। ঠিক আছে? আৰু যদি 401ৰ পৰা 600লৈকে কোনো সংখ্যা লিখি থোৱা ডবা আপোনালোকে দেখা পায় তেতিয়াহ'লে আপোনালোকে বুজিব সেয়া হৈছে জেনেৰেল কোচ বা জেনেৰেল ডবা। ঠিক আছে? আৰু যদি 601ৰ পৰা 800লৈকে নম্বৰ লিখি থোৱা ডবা দেখা পায় তেতিয়াহ'লে আপোনালোকে বুজিব যে সেয়া হৈছে লাগেজ কোচ বা ধৰক তাত বিভিন্ন ধৰণৰ মাল বস্তু কঢ়িয়াই নিয়া ডবা। ঠিক আছে? বুজি পাইছে এইখিনিলৈকে? আৰু যদি কোনোবাটো ডবাত 800ৰ পৰাও ওপৰৰ নম্বৰ লিখা থাকে তেতিয়াহ'লে আপোনালোকে বুজিব লাগিব যে সেয়া বিভিন্ন ধৰণৰ কামত সেই ডবা ব্যৱহাৰ হয়। যেনে ধৰক পেনিট্ৰি কামত ব্যৱহাৰ হ'ব পাৰে বা জেনেৰেটৰ কোচ হ'ব পাৰে বা ধৰক মেইল পাৰ্চেল কোচ হ'ব পাৰে। এনেকুৱা বিভিন্ন ধৰণৰ, মানে মেইনলি এই তিনিটাই পেণ্ট্ৰি, জেনেৰেটৰ, মেইল কোচ, এই তিনিটা ডবাত 800ৰো ওপৰৰ নম্বৰ লিখি থোৱা থাকে। তো এইটোৱে আছিল আজি সৰু ভিডিঅ'। মানে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰেলখনৰ লগত
আৰু অধিকভাৱে চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টোৰ জৰিয়তে নজনা তথ্য এটা জানিব পাৰিলে। তো যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই এই যিটো নম্বৰ দি দিছোঁ স্ক্ৰীণত যিটো নম্বৰ আহি আছে এই নম্বৰটোৰ মতে ৰেলৰ সেই ডবাটো কিমান চনত বনোৱা হয় আৰু সেই ডবাটো কোন শ্ৰেণীৰ ডবা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ টাটা বাই বাই।